নমস্কাৰ। মই আজি যিটো ভিডিঅ' বনাবলৈ লৈছোঁ, ভিডিঅ'টো শুনি কিছুমানৰ খং উঠিব। কোনো যেন বেয়া নাপায়, বেয়া নাভাবে। মই ভিডিঅ'টো এনে বনাবলৈ লৈছোঁ আৰু মই মানে সেই যে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ যে ৰিজাল্ট দিলে, তাৰে মানে মই খবৰ ল'ব গ'লোঁ। ল'ৰা এটা পৰীক্ষা দিছিলে, তেওঁৰ মানে ভবামতে ৰিজাল্ট নহ'লে আৰু মা দেউতাকে গালি পাৰি আছে। সেইকাৰণে মই বোলো যাই আহোঁ, খবৰ লৈ আহোঁ। বহুতৰে বহুত ভাল ৰিজাল্ট হৈছে, সেইবিলাকৰতো ভালেই, কিছুমানৰ বেয়াও হৈছে। তেওঁলোকৰ বাৰু যিয়ে নহওক ভালকৈ পঢ়িব, ভালকৈ পৰীক্ষা দিব, অহাবাৰ ভালেই হ'ব। আৰু যিজনৰ বেয়া হৈছে তেওঁক মানে মই ক'লোঁ আৰু মা দেউতাকক কিয় গালি পাৰিছা, গালি পাৰিব নালাগে। এতিয়া বেয়া লাগিছে হয়, কিন্তু ৰিজাল্টটো অকণমান ভবামতে নহ'লে বেয়া লাগিছে হয় তোমালোকৰ, কিন্তু চাবা এতিয়াহে বেয়া লাগিছে, তোমালোকে ভাগ্যৱান। এটা সময়ত চাবা তোমালোকে নিজেও অনুভৱ কৰিবা তোমালোকে বহুত ভাগ্যৱান, সঁচা ভাল। তো যিবিলাক ল'ৰা ছোৱালীয়ে ভালকৈ পাছ কৰিছে, বহুত নাম লৈ পাছ কৰিছে, কিছুমানে আৰু সেইবিলাক প্ৰায় বহুতে বাহিৰতো পঢ়িব, ভাল কৰি বাহিৰত পঢ়িব, তেওঁলোকে বাহিৰত গুচি যাব। মা দেউতাকৰ বাহিৰত গুচি যাব বুলি মানে গৌৰৱ এটা, এই আমেৰিকাত পঢ়িব, বাহিৰত পঢ়িব, মানে সিহঁতৰ মানে এটা মানে গৌৰৱ, মনটো ভালো লাগিব। ভাল ৰিজাল্ট কৰিছে, ভাল লাগিছে, কিন্তু এতিয়াহে ভাল লাগিছে, ফূৰ্তি লাগিছে। চাবা তেখেতসকলৰ কিন্তু পিছত কেনেকুৱা অনুভৱ হয়। ইমান এতিয়াৰ ফূৰ্তি, এই ফূৰ্তি যায় আকৌ পিছত যে এই ফূৰ্তিয়ে যায়, মানে এনেকুৱা হ'ব মন দেহা, মানে কেনেকুৱা লাগিব তেখেতসকলেহে জানিব। নে ল'ৰা ছোৱালী বাহিৰত গ'লে না মা দেউতাকক খবৰ ল'ব আহিব পাৰিব, নে ওচৰ চুবুৰীয়া লগত খা খবৰ চিনাকি হ'ব পাৰিব, বিপদে আপদে মা বুলি মাতিব পাৰিবনে সদায়। আজিকালি বাৰু ফোনৰ যুগ, ফোনতে মা দেউতা মাতিব, ভিডিঅ' কল কৰিব। নহ'লেতো নিজৰ ভিডিঅ' কল কৰিব নোৱাৰিলে নিজৰ ল'ৰা ছোৱালীও মানে কেনেকুৱা হ'ল হয়, কেনেকুৱা আছিলে মানে পাহৰিয়ে গ'ল হয়, এনেকুৱা মানে আহিবই নোৱাৰে, নাহে। সেইকাৰণে তেখেতসকলৰ এতিয়াৰ ফূৰ্তি আৰু পিছৰ ফূৰ্তিটো কেনেকুৱা হ'ব চাবচোন। এতিয়া আমাৰ যিবিলাক এতিয়া মানে মই খবৰ লৈ আহিলোঁ, ভাল ৰিজাল্ট হ'ব বুলি ভাবি আছিলে, দুখ কৰি আছে। কিন্তু সেই ল'ৰাজন বা ল'ৰাজনটো কৰ্মসূত্ৰে অকণমান বাহিৰত থাকিলেওতো মা দেউতাকক কেতিয়াও পাহৰিও নাযায়। যেনেকৈ হ'লেও সুখে দুখে খবৰ লৈ থাকিব, লগতো থাকিব, সেনেকুৱা কথা। কিন্তু এতিয়া এই যে ল'ৰা ছোৱালী বাহিৰত গ'ল, যে চকুৰ আঁতৰ হ'ল, লাহে লাহে মনৰো আঁতৰ হৈ যাব। মানে নিজৰ ঘৰ, নিজৰ দেশখন বুলি, নিজৰ ঘৰ, নিজৰ গাঁও বুলি পাহৰিয়ে যাব। এই চকুৰ আঁতৰ হ'ল, মনৰ আঁতৰ হৈ যাব। যে বাহিৰত ডক্তৰ বনি আছে, কিবা বনি আছে, কি হ'ব ইমান ভাল কৰি, যদি নিজৰ মা দেউতাক খবৰ নলয়, নাহে। মানুহে ক'ব যে আছে ল'ৰা ছোৱালী আছে, ল'ৰা আছে, বাহিৰত আছে, ডক্তৰ আছে, হ'লে কি হ'ব, নামত ডক্তৰ, কামত নাই, ঘৰতে নাহে, মা দেউতাকৰ খবৰে নলয়। তেতিয়া মা দেউতাক কেনেকুৱা লাগিব। এতিয়াতো ইমান ফূৰ্তি কৰিছে, গৈছে। মইতো ভাবোঁ যাৰ ল'ৰাই হওক ছোৱালী হওক মাত্ৰ এজনে থাকে, তেখেতসকলে কিন্তু কেতিয়াও মানে বাহিৰত পঠাবই নালাগে, কেতিয়াও পঠাব নালাগে। দুটা তিনিটা থাকিলে যাওক, কথা নাই, এটা হ'লেতো লগত থাকিব। এতিয়া যে আমাৰ সেই সাধাৰণ মানে ভবামতে পাছ নকৰিলে, তেওঁৰ মাক দেউতাকতো যেতিয়া মানে বয়স হৈ যায়, তেতিয়াতো লগতে থাকিব, তেতিয়া কেনেকুৱা অনুভৱ কৰিব। এইখিনি মই কৈছোঁ, তেখেতসকলৰ কথা মতে কৈছোঁ যে গালি পাৰিছে, এতিয়া মানে ভাল ৰিজাল্ট হোৱা নাই, বাহিৰত পঠাব নোৱাৰে, কিবা কৰিব নোৱাৰে। সেইকাৰণে মই তেখেতসকলক কৈছোঁ, সেইটো মানে ভিডিঅ'টো মই আহিয়ে বনাইছোঁ। তাৰে পৰা ভিডিঅ'টো বনাইছোঁ, কিছুমানৰ কাৰণে বেয়াও হৈছে, কোনো যেন বেয়া নাপায়, বেয়া ভাবি নলয়। যদিও ভুল হৈছে ক্ষমা কৰি দিয়ে। নমস্কাৰ।